ছাত্ৰ-ছাত্ৰীসকল আমি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ তোমালোকৰ পাঠ্যপুথি ৰাজনৈতিক তত্ত্বৰ দ্বিতীয় অধ্যায় স্বাধীনতাৰ ওপৰত আলোচনা কৰি আছিলোঁ আৰু আজিৰ এই ভিডিঅ'টোত আমি সেই পাঠ্যৰ অন্তৰ্গত দুটা টপিক আমি আলোচনা কৰিম আৰু সেই টপিক দুটাৰ প্ৰথমটো হৈছে স্বাধীনতাৰ ক্ষেত্ৰত থকা সীমাবদ্ধতাৰ উৎসসমূহ। আমি আগৰ ভিডিঅ'টোতে মই তোমালোকক কৈছিলোঁ যে স্বাধীনতাই সম্পূৰ্ণ নিয়ন্ত্ৰণহীনতাক নুবুজায়। গতিকে স্বাধীনতাৰ ক্ষেত্ৰত কিছু পৰিমাণৰ সীমাবদ্ধতাৰ প্ৰয়োজন আছে। স্বাধীনতাৰ উপভোগৰ ক্ষেত্ৰত এজন ব্যক্তিয়ে স্বাধীনতাৰ উপভোগৰ ক্ষেত্ৰত কিছু পৰিমাণৰ সীমাবদ্ধতাৰ প্ৰয়োজন আছে আৰু বহু সময়ত দেখা যায় যে এই সীমাবদ্ধতাসমূহ বিভিন্ন ক্ষেত্ৰৰ পৰা আহে আৰু তাৰে কিছুমান সীমাবদ্ধতা অপ্ৰয়োজনীয়ও হয়। কিছুমান সীমাবদ্ধতাৰ প্ৰয়োজন আছে, সেইখিনি সীমাবদ্ধতা স্বাধীনতা উপভোগৰ কাৰণে প্ৰয়োজন হ'বই, যিহেতু আমি সমাজ পাতি বাস কৰিছোঁ, আৰু কিছুমান সীমাবদ্ধতা অপ্ৰয়োজনীয়ভাৱেও আহি পৰে। গতিকে এই সীমাবদ্ধতা স্বাধীনতাৰ ওপৰত বা স্বাধীনতা উপভোগ কৰিবলৈ যাওঁতে আমি যিবোৰ সীমাবদ্ধতাৰ সন্মুখীন হওঁ, যিবোৰ কথাই আমাৰ স্বাধীনতা উপভোগৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে, সেই ক্ষেত্ৰসমূহৰ সেই সীমাবদ্ধতাসমূহৰ উৎসসমূহনো কি কি? আমি আজি প্ৰথমেই সেই বিষয়ে কথা পাতি ল'ম। আমি যদি প্ৰথমটো সীমাবদ্ধতা চাওঁ তেতিয়া আমি দেখিম যে স্বেচ্ছাচাৰী শাসন আৰু বাহ্যিক নিয়ন্ত্ৰণ। আমি স্বাধীনতা উপভোগ কৰিবলৈ যাওঁতে বা আমাৰ স্বাধীনতাৰ ওপৰত প্ৰথমটো সীমাবদ্ধতা এইকেইটা ক্ষেত্ৰৰ পৰা আহিব পাৰে: স্বেচ্ছাচাৰী শাসন বা বাহ্যিক নিয়ন্ত্ৰণ আৰু বাহ্যিক নিয়ন্ত্ৰণ। সাধাৰণতে যেতিয়া এখন ৰাষ্ট্ৰৰ শাসক স্বেচ্ছাচাৰী হয়, তেওঁলোকে সেই স্বেচ্ছাচাৰী শাসক গোষ্ঠীয়ে বা শাসকজনে ব্যক্তিৰ স্বাধীনতাৰ ওপৰত হস্তক্ষেপ কৰে। যেতিয়া এজন ব্যক্তিৰ কোনো কাম কাজে যেতিয়া সেই শাসকজনৰ স্বাৰ্থৰ বিৰোধী হয়, যেতিয়া শাসকজনৰ স্বাৰ্থৰ বিৰোধী হয়, তেতিয়াহ'লে সেই কাম কাজটোক বা সেই ধৰণৰ ব্যক্তিৰ সেই কাম কাজ কৰাৰ যি স্বাধীনতা আছে, সেই স্বাধীনতাক সেই শাসকে বাধা দিয়ে। স্বেচ্ছাচাৰী শাসকৰ ক্ষেত্ৰত আমি যেতিয়া লক্ষ্য কৰিম তেতিয়া দেখিম যে যেতিয়া সামৰিক শাসন এখন দেশত চলে বা কোনো একনায়কত্ববাদী শাসন যেতিয়া এখন ৰাষ্ট্ৰত চলে, যেতিয়া আমি হিটলাৰৰ জাৰ্মানীৰ কথা ক'ব পাৰোঁ, বেনিটো মুছলিনিৰ এই কথা আমি ক'ব পাৰোঁ ইটালীৰ, ঠিক একেধৰণে বিভিন্ন সময়ত পাকিস্তানত উত্থান ঘটা সামৰিক শাসনসমূহৰ কথা আমি ক'ব পাৰোঁ। সেই সময়ছোৱাত আমি যদি লক্ষ্য কৰোঁ আমি দেখিম যে এই স্বেচ্ছাচাৰী শাসকসকলে বা শাসক গোষ্ঠীয়ে বহু সময়ত তাৰ জনসাধাৰণক, সেই ৰাষ্ট্ৰসমূহৰ জনসাধাৰণৰ স্বাধীনতাৰ ক্ষেত্ৰত উপভোগৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছিল। অৰ্থাৎ স্বেচ্ছাচাৰী শাসক হৈছে ব্যক্তি স্বাধীনতাৰ উপভোগৰ ক্ষেত্ৰত সৃষ্টি হোৱা সীমাবদ্ধতাৰ এটা উৎস। ঠিক একেধৰণে আমি যদি চাওঁ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰটো চৰকাৰৰ পক্ষৰ পৰা জনসাধাৰণৰ স্বাধীনতা উপভোগৰ ক্ষেত্ৰত কিছু বাধা আহে, কিন্তু সেই বাধা কেতিয়াও স্বেচ্ছাচাৰী শাসকৰ দৰে নহয়, কাৰণ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত জনসাধাৰণৰ হাততো চৰকাৰক নিয়ন্ত্ৰণ কৰিব পৰাকৈ কিছু পৰিমাণৰ ক্ষমতা থাকে। গতিকে ইয়াতো যদিও কিছু বাধা আহে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনতো, কিন্তু সেই বাধা স্বেচ্ছাচাৰী শাসকৰ যি সীমাবদ্ধতা, সেই স্বেচ্ছাচাৰী শাসকে যি সীমাবদ্ধতাৰ সৃষ্টি কৰে তাৰ লগত আমি তুলনা কৰিব নোৱাৰোঁ। এতিয়া গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত সাধাৰণতে চৰকাৰে আইন প্ৰণয়নৰ জৰিয়তে বিভিন্ন ধৰণৰ আইন প্ৰণয়ন কৰি বিভিন্ন সময়ত ব্যক্তিৰ স্বাধীনতা উপভোগৰ ক্ষেত্ৰত কিছু পৰিমাণৰ বাধ্যবাধকতাৰ সৃষ্টি কৰা দেখা যায়। সেইখিনি হৈছে বাহ্যিক নিয়ন্ত্ৰণৰ ভিতৰত আহিব, বাহিৰৰ পৰা। কিন্তু স্বেচ্ছাচাৰী শাসকে বল প্ৰয়োগ কৰি হ'লেও জনসাধাৰণৰ যি স্বাধীনতা, সেই স্বাধীনতাত বাধাৰ সৃষ্টি কৰিব পাৰে, কিন্তু গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত সি বহু ক্ষেত্ৰত জনমতৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। আমি যদি দ্বিতীয়টো সীমাবদ্ধতা চাওঁ তেতিয়া আমি দেখিম যে সামাজিক অসমতা। সামাজিক অসমতা হৈছে স্বাধীনতা উপভোগৰ ক্ষেত্ৰত থকা আন এটা সীমাবদ্ধতা। আমি যদি ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থাত থকা জাতিভেদ প্ৰথাৰ কথা কওঁ, তেতিয়া আমি দেখিম যে এই জাতিভেদ প্ৰথাৰ ফলতো সমাজৰ এটা শ্ৰেণীৰ লোকে স্বাধীনতা উপভোগত বাধাৰ সন্মুখীন হয়।
ঠিক একেধৰণে আমি যদি বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত বিশেষকৈ আমি দক্ষিণ আফ্ৰিকাৰ কথা ক'ব পাৰোঁ। দক্ষিণ আফ্ৰিকাত 1994 চনৰ আগলৈকে থকা যি বৰ্ণ বৈষম্যবাদী ব্যৱস্থা, সেই ব্যৱস্থাৰ কথা ক'ব পাৰোঁ। এটা সময়ত আমেৰিকাতো আছিল এই বৰ্ণ বৈষম্যবাদী ব্যৱস্থা। অলপতে তোমালোকে দেখিছাই যে আমেৰিকাত হোৱা এটা ঘটনাৰ ফলশ্ৰুতিত গোটেই বিশ্বতে এটা আন্দোলনৰে সৃষ্টি হৈছিল যে এই বৰ্ণ বৈষম্যবাদী ব্যৱস্থাৰ বিৰুদ্ধে, যাৰ লগত IPLও জড়িত হৈ পৰিছিল। তোমালোকে বাতৰি কাকতত এইখিনি কথা পাইছা যে এই বৰ্ণ বৈষম্যবাদী যি ব্যৱস্থা আছে, বৰ্ণ বৈষম্যবাদ বুলি আমি যাক কওঁ, সেই বৰ্ণ বৈষম্যবাদেও বহু সময়ত ব্যক্তিৰ স্বাধীনতাৰ কাৰণে এটা সীমাবদ্ধতা হিচাপে দেখা দিয়ে। ইয়াত বিশেষকৈ যিসকল ক'লা ছালৰ ব্যক্তি, যাক আমি ব্লেক পিপল বুলি কৈছোঁ, সেই ব্লেক পিপলসকলক বহু সময়ত তেওঁলোকৰ স্বাধীনতা উপভোগৰ ক্ষেত্ৰত এই ব্যৱস্থাটোৱে বাধাৰ সৃষ্টি কৰে। গতিকে এই সামাজিক অসমতা, জাতিভেদ প্ৰথা বা অন্যান্য যিবিলাক আমি যদি চাওঁ বৰ্ণ বৈষম্যবাদী ব্যৱস্থা, ঠিক একেধৰণে আমি আমাৰ সমাজত প্ৰচলিত কিছুমান কুসংস্কাৰৰ কথা ক'ব পাৰোঁ। সেই কুসংস্কাৰবিলাকে সাধাৰণতে আমাৰ সমাজখনত যদি তোমালোকে লক্ষ্য কৰা, তেতিয়া দেখিবা এনেকুৱা বহুতো কুসংস্কাৰ আছে যিবিলাক কুসংস্কাৰে নাৰীৰ স্বাধীনতাৰ ক্ষেত্ৰত, মহিলাসকলৰ স্বাধীনতাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰা দেখা যায়। গতিকে এই যিসমূহ সামাজিক অসমতা আছে, সামাজিক কুসংস্কাৰ আছে, প্ৰথা পৰম্পৰা আছে, এইবিলাক ব্যৱস্থায়ো বহু সময়ত স্বাধীনতাৰ ক্ষেত্ৰত সীমাবদ্ধতাৰ সৃষ্টি কৰে। ইও হৈছে স্বাধীনতাৰ ক্ষেত্ৰত থকা সীমাবদ্ধতাৰ এটা উৎস। ঠিক এধৰণে আমি যদি চাওঁ, তৃতীয়টো যিটো সীমাবদ্ধতাৰ উৎস, সেইটো হৈছে অৰ্থনৈতিক অসমতা। অৰ্থনৈতিক অসমতা এখন সমাজত সাধাৰণতে থাকিবই, যিহেতু সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ যি প্ৰতিভা, সেই প্ৰতিভা সমান পৰ্যায়ৰ নহয়, পৃথক পৃথক হয়। গতিকে কিছু পৰিমাণৰ অৰ্থনৈতিক অসমতা থাকিবই। এখন সমাজত কেতিয়াও চৰম অৰ্থনৈতিক সমতাৰ কথা আমি ক'ব নোৱাৰোঁ। কিন্তু যেতিয়া সেই অৰ্থনৈতিক অসমতা বৃহৎ পৰিমাণৰ হয়, চৰম পৰ্যায়ৰ হয়, শীৰ্ষ পৰ্যায়ত থাকে, তেতিয়া কিন্তু সমাজখনৰ সেই ধৰণৰ অৰ্থনৈতিক অসমতাই, সমাজত থকা সেই ধৰণৰ অৰ্থনৈতিক অসমতাই এক শ্ৰেণী মানুহৰ, বিশেষকৈ দুখীয়া মানুহখিনিৰ, দৰিদ্ৰ মানুহখিনিৰ স্বাধীনতাৰ উপভোগ কৰাৰ ক্ষেত্ৰত সীমাবদ্ধতাৰ সৃষ্টি কৰে। গতিকে এই অৰ্থনৈতিক অসমতাও স্বাধীনতাৰ ক্ষেত্ৰত থকা সীমাবদ্ধতাৰ আন এটা উৎস। এতিয়া আমি দ্বিতীয়টো বিষয় লৈ আহিছোঁ, দ্বিতীয়টো টপিকলৈ আহিছোঁ এই পাঠটোৰ অন্তৰ্গত। দ্বিতীয়টো টপিক হৈছে স্বাধীনতাৰ ক্ষেত্ৰত থকা সীমাবদ্ধতাৰ প্ৰয়োজনীয়তা কি? কি কাৰণেনো স্বাধীনতাৰ ক্ষেত্ৰত কিছু পৰিমাণৰ সীমাবদ্ধতাৰ প্ৰয়োজন? মই কৈছোঁৱেই যে এখন সমাজত যদি আমি শৃংখলাবদ্ধভাৱে থাকিবলৈ হয়, তেতিয়াহ'লে তাত কিছু পৰিমাণৰ হ'লেও সীমাবদ্ধতাৰ প্ৰয়োজন আছে। স্বাধীনতাই কেতিয়াও সম্পূৰ্ণ নিয়ন্ত্ৰণহীনতাক নুবুজায়, কিন্তু এই সীমাবদ্ধতা চৰম পৰ্যায়ো হ'ব নালাগে। সীমাবদ্ধতাৰ যিখিনি প্ৰয়োজনীয়, যিখিনি যুক্তিযুক্ত সীমাবদ্ধতা, সেইখিনিয়ে থাকিব লাগে। সেই বিষয়ে আমি পিছলৈ কথা পাতিম, পিছৰ ভিডিঅ'ত আমি আলোচনা কৰিম কোনবিলাক যুক্তিযুক্ত সীমাবদ্ধতা, কোনবিলাক যুক্তিযুক্ত সীমাবদ্ধতা নহয়। এই বিষয়ে আমি কিছু কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম পিছৰ ভিডিঅ'ত। এতিয়া আমি যদি চাওঁ, এই স্বাধীনতাৰ ক্ষেত্ৰত যিসমূহ সীমাবদ্ধতা আছে, এই সীমাবদ্ধতাসমূহৰ প্ৰয়োজনীয়তা আছেনে? সেই প্ৰয়োজনীয়তা কিনো? কি কাৰণে আমাক সীমাবদ্ধতাৰ প্ৰয়োজনীয়তা আছে? আমি প্ৰথমটো যদি চাওঁ, তেতিয়া দেখিম সমাজত সৃষ্টি হ'ব পৰা বিশৃংখলতা আৰু অৰাজকতাক বাধা দিবলৈ আমাক কিছু সীমাবদ্ধতাৰ প্ৰয়োজন আছে। আমি এখন সমাজ পাতি বাস কৰি আছোঁ, আৰু এই সমাজ পাতি বাস কৰা প্ৰত্যেকজন ব্যক্তিৰে নিজস্ব কিছু ইচ্ছা আছে, ইচ্ছা আৰু আকাংক্ষা থাকে। আৰু এইবিলাক বহু সময়ত ইজন ব্যক্তিৰ লগত সিজন ব্যক্তিৰ পৃথক পৃথক হয়, আৰু কেতিয়াবা সংঘাতপূৰ্ণও হয়। মই এজন ব্যক্তিয়ে যিটো কাম কৰিবলৈ ইচ্ছা কৰিছে, অন্য এজন ব্যক্তিয়ে তাৰ বিপৰীত ধৰণৰ এটা ইচ্ছা কৰিব পাৰে। গতিকে তেনে ক্ষেত্ৰত সংঘাতৰ সৃষ্টি হ'ব পাৰে। গতিকে এনে এটা পৰিৱেশত যদি কোনো ধৰণৰ সীমাবদ্ধতা নাথাকে, কোনো ধৰণৰ নিয়ম নীতি নাথাকে, নিয়ম নীতিবিলাক হৈছে সীমাবদ্ধতা, যদি কোনো ধৰণৰ নিয়ম নীতি নাথাকে, তেতিয়াহ'লে বাধা নিষেধ নাথাকে, তেতিয়াহ'লে সমাজখনত বিশৃংখলতাৰ সৃষ্টি হ'ব বা সমাজখনত অৰাজকতাৰ সৃষ্টি হ'ব, কোনো ধৰণৰ যদি এই ক্ষেত্ৰত প্ৰতিবন্ধকতা নাথাকে। গতিকে আমি যদি সেইফালৰ পৰা চাওঁ, তেতিয়া আমি ক'ব পাৰোঁ যে এখন সমাজত শৃংখলাবদ্ধভাৱে, সুস্থভাৱে জীৱন যাপন কৰিবলৈ আমাক কিছু পৰিমাণৰ সীমাবদ্ধতাৰ প্ৰয়োজন আছে।
দ্বিতীয়তে চাওঁ এখন আদৰ্শপূৰ্ণ সমাজ গঢ়িবলৈ যদি এখন আমি আদৰ্শপূৰ্ণ সমাজ গঢ়িব বিচাৰোঁ তেতিয়াও সীমাবদ্ধতাৰ প্ৰয়োজন আছে এখন সমাজত আমি কমেও আনৰ মতামত আনৰ দৃষ্টিভংগী আনৰ বিশ্বাসৰ প্ৰতি শ্ৰদ্ধা কৰিবলৈ আমাৰ আগ্ৰহ থাকিব লাগিব যদি আমি আনৰ মতামত আনৰ দৃষ্টিভংগী আৰু বিশ্বাসৰ প্ৰতি আমি যদি শ্ৰদ্ধা নকৰোঁ নিজৰ মতটোকে যদি আমি আকুৰগুজভাৱে ধৰি থাকোঁ আৰু আনৰ মতক যদি আমি ঘৃণা কৰোঁ বা হিংসা কৰোঁ তেতিয়াহ'লে সেই সমাজখনত কিছু বেমেজালিয়ে দেখা দিব সেই সমাজখনত এজন ব্যক্তি কেতিয়াও স্বাধীনতা উপভোগ কৰিব নোৱাৰে গতিকে তেনে পৰিৱেশত এখন আদৰ্শপূৰ্ণ সমাজ গঢ়ি তুলিবলৈ তাত কিছু বাধা নিষেধৰ প্ৰয়োজন আছে যিসকল ব্যক্তিয়ে আনৰ মতামত আনৰ দৃষ্টিভংগী আনৰ বিশ্বাসক শ্ৰদ্ধা নকৰে সেইসকল ব্যক্তিক বাধা দিয়াৰ প্ৰয়োজন আছে গতিকে তেনে ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে এখন আদৰ্শপূৰ্ণ সমাজ গঢ়াৰ ক্ষেত্ৰত এই সীমাবদ্ধতাৰ বিশেষ প্ৰয়োজনীয়তা আছে তৃতীয়তে সমতা প্ৰতিষ্ঠা কৰিবৰ বাবে আমি এখন সমাজত সামাজিক অৰ্থনৈতিক ৰাজনৈতিক এই সকলো ধৰণৰ সমতা প্ৰতিষ্ঠা কৰিবৰ কাৰণেও এখন সমাজত কিছু নীতি নিয়মৰ বা কিছু বাধা নিষেধৰ প্ৰয়োজন আছে আৰু এই বিষয়ে সমতা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এই নীতি নিয়মবিলাকে কেনেধৰণে সহায় কৰে এই বিষয়ে আমি পিছলৈ যেতিয়া সমতাৰ পাঠটো আলোচনা কৰিম তেতিয়া তাত আমি এফাৰ্মেটিভ একশ্যনৰ বিষয়ে কিছু কথা পাতিম আৰু তেতিয়া আমি এই বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰিম কিন্তু তোমালোকে এটা কথা জানি থোৱা যে এখন সমাজত সমতা প্ৰতিষ্ঠা কৰিবলৈ হ'লেও নীতি নিয়মবিলাকৰ প্ৰয়োজন আছে কিছু কিছু কাম কাজ কৰাৰ প্ৰয়োজন আছে চ' সেইফালৰ পৰা আমি ক'ব পাৰোঁ যে স্বাধীনতাৰ ক্ষেত্ৰত সীমাবদ্ধতাৰ এইসমূহ কাৰণতে বিশেষ প্ৰয়োজনীয়তা আছে সমাজত সৃষ্টি হোৱা বিশৃংখলতাক বা অৰাজকতাক বাধা দিবলৈ আদৰ্শপূৰ্ণ সমাজ গঢ়িবলৈ বা সমাজত সমতা প্ৰতিষ্ঠা কৰিবলৈ স্বাধীনতাৰ ক্ষেত্ৰত ব্যক্তিৰ স্বাধীনতাৰ ক্ষেত্ৰত কিছু সীমাবদ্ধতাৰ প্ৰয়োজন আছে আজি আমি এই ভিডিঅ'টোত এই দুটা বিষয়কে আলোচনা কৰিলোঁ এটা হৈছে স্বাধীনতা উপভোগৰ ক্ষেত্ৰত যিসমূহ সীমাবদ্ধতা আছে সীমাবদ্ধতাসমূহৰ উৎসসমূহ আৰু নেক্সট আমি পঢ়িলোঁ স্বাধীনতাৰ ক্ষেত্ৰত থকা সীমাবদ্ধতাৰ প্ৰয়োজনীয়তা এই বিষয়ে আমি পঢ়িলোঁ আৰু আমি পিছৰ যিটো ভিডিঅ' সেই ভিডিঅ'টোত স্বাধীনতাৰ ক্ষেত্ৰত সীমাবদ্ধতাৰ কিয় প্ৰয়োজন সেই বিষয়ে জন ষ্টুৱাৰ্ট মিলে যি নীতি আগবঢ়াইছিল ক্ষতিকাৰক নীতি হাৰ্ম প্ৰিন্সিপল সেই প্ৰিন্সিপলটোৰ বিষয়ে বা সেই ক্ষতিকাৰক নীতিটোৰ বিষয়ে আমি আলোচনা কৰিম ধন্যবাদ